আহিছোঁ সাহিত্য সভাত চাওক তেখেত ইমান ধুনীয়া এটা ঘৰ বনাইছে এইটো কোনে বনাইছে এবাৰ আমি দেখুৱাই দিম আপোনালোকক এখেতেই হৈছে এই যিখিনি বস্তু গোটেই সম্পূৰ্ণ বস্তুখিনি তেওঁলোকে বনাইছে পুৰা আপুনি কওকচোন মানে কিমান দিন লাগিছে বস্তুখিনি আৰু এমাহ লাগিছে আপুনি অকলে বনাইছেনে সম্পূৰ্ণ অকলে বনাইছে এইফালে আপুনি চাই পেলাই কওক ৰাইজক এবাৰ কি ক'ব আৰু কিবা ক'ব নেকি আমাৰ ৰাইজক উৎসাহ দিব নেকি বৰ্তমান নৱ প্ৰজন্মক কিবা উৎসাহ দিব নেকি উৎসাহ মানে এতিয়া সৰু সৰু ল'ৰা ছোৱালীয়ে যিখিনি বস্তু চিনি নাপায় হয় সেইখিনি বুজিবৰ কাৰণে মই গোটেইখিনি বস্তু ঘৰখনত যিমানখিনি বস্তু লাগে গোটেইখিনি বনাই গোটেইখিনি গাঁৱলীয়া বস্তু কুঁৱাৰ পৰা আদি কৰি যিটো নেকি আমাৰ টাউনৰ সমাজত আজিকালি একেবাৰে বিলুপ্ত একেবাৰে নাইকিয়া হৈ গৈছে বুলি ক'ব পাৰি কণ কণ শিশুসকলে একেবাৰেই চিনি নাপায় গতিকে আপোনালোকে চাব ইয়াত লৈ আহিব আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহিব তেওঁলোকক দেখুৱাব আৰু এক খুৰাই বহুত সুন্দৰকৈ বনাইছে আজিলৈ আপোনালোকক এৰিছোঁ